এইকেইদিন বতৰ যথেষ্ট বেয়া আছিলে। পাছফালে আছে এইটো এমষ্টাৰডাম চেণ্ট্ৰেল ষ্টেচন। আমি জাষ্ট অলপ আগতে মিছ কৰিলোঁ প্ৰায় 2 মিনিট আগত। আহি এইটো এটা উইণ্ডমিল পালোহি, ৰাস্তা একদম কাষতে আছে। প্ৰায় 25-30 বিধমান মানে আমাক চিজ টেষ্ট কৰিব দিলে নেকি চাগে ন? চ' ফাইনেলি আমি আহি বাৰ্লিন পাই গ'লোহি আৰু বাৰ্লিনৰ বাছৰ পৰা নামিলোঁ। এইখনে আছিলে বাছখন। চ' এতিয়া আমি ইয়াৰ পৰা যাব লাগিব আমাৰ হোষ্টেল ইজ মেবি 10 কিলোমিটাৰ্ছ এৱে ফ্ৰম দ্য বাছ ষ্টেচন। আৰু আমি হয়তো এটা মেট্ৰ' বা কিবা এটা ল'ব লাগিব। চ' লেটছ চি কি আছে ইয়াত, অপশ্যন কি আছে। ত' বাৰ্লিনত মেট্ৰ' টিকেট এটা লৈ ল'লোঁ, ইউ-বান বুলি কয়। ইয়াত অকণ বেলেগ ছিষ্টেমটো। শ্বৰ্ট ট্ৰিপ যদি হয়, কোনো যদি ব্ৰেক নাথাকে তেতিয়া 2 ইউৰোতে হৈ যায় এজন মানুহৰ। আমাৰ দুজন যেতিয়া 4 ইউৰো হ'ল। আদাৰৱাইজ যদি ব্ৰেক থাকে 3টাতকৈ বেছি, তেতিয়াহ'লে আমি এইটো এটা নৰ্মেল টিকেট ল'ব লাগিব, ছিংগল টিকেট, আৰু সেইটো এৰাউণ্ড 3 ইউৰোকৈ পৰে। আৰু বেলেগ অপশ্যনো আছে, 24 আৱাৰ টিকেটো আছে। 24 আৱাৰ টিকেটবিলাক প্ৰায় 8 ইউৰো মানকৈ পৰে। চ' দিছ ইজ টিকেটছ কিন্তু ভাষামালি দেখুৱাব অলৰেডি এটিএমটো ব্লক হ'ল। চ' যদি পিছত আকৌ এবাৰ টিকেট কৰোঁতে দেখুৱাম আপোনালোক কেনেকৈ কৰিব লাগে। ত' টিকেটবিলাক আমি আকৌ ভেলিডেট কৰিব লাগিব। Hold on a second. Validate here? Yeah. This one, stamp is here. They do insist. Yeah, they will put a stamp here. Okay. Nach Warschauer Straße. Zurückbleiben bitte. Guys, welcome back to my channel. I am Nomad. মই ডিপজিটি বাই আপোনালোকক মোৰ চেনেল I am Nomadলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ৱেলকাম কৰিছোঁ মই আপোনালোকক জাৰ্মানীৰ কেপিটেল চিটি বাৰ্লিনৰ পৰা। আমি আজি আছোঁ বাৰ্লিনত। চ' ইয়াতে আমি এৰাতি থাকিম। প্ৰায় 2 দিন আমাৰ ফুৰা হ'ব। কাৰণ আজি আমি চেক ইন কৰিছোঁ, কাইলৈ চেক আউট কৰিম, কিন্তু কাইলৈ অলমষ্ট আমি আগবেলাটো পূৰা ফুৰিম। চ' এতিয়াও আমি ফুৰিবলৈ ওলাই আহিছোঁ। এতিয়া আমি ওলাই যাওঁ, ভাবিছোঁ ব্ৰেণ্ডেনবাৰ্গ গেট বহুত পপুলাৰ হয়, ব্ৰেণ্ডেনবাৰ্গ গেট চাম। আৰু বাৰ্লিন কেথেড্ৰেল এতিয়া চাগে বন্ধ কৰিছে, সেইটো আজি নাচাওঁ। তাৰ ওচৰে পাজৰে যিমানখিনি আছে চাৰ্লি চেক পইণ্ট, এনেকৈ কিছুমান আৰু ধুনীয়া ধুনীয়া কিছুমান হিষ্ট্ৰিকেল ইম্পৰ্টেঞ্চ থকা জেগা আছে। চ' সেইবিলাক জেগা আমি চাবলৈ যাম। চ' বাৰ্লিন ইজ ফুল অফ হিষ্ট্ৰী বিকজ ৱৰ্ল্ড ৱাৰ ইয়াৰ পৰাই ষ্টাৰ্ট হৈছিলে। চ' that is a tragic story, but by the way that gives us a lesson for history and আৰু বহুত এট্ৰেক্টিভ হৈ যায়, বহুত ইণ্টাৰেষ্টিং হৈ যায়। অ'কে, চ' আমি এতিয়া টিকেট কৰিবলৈ আহিছিলোঁ। অথনি ভালকৈ আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। শ্বৰ্ট ট্ৰিপ মানে হ'ল আপোনালোকে 3টা ষ্টেচন মেক্সিমাম যাব পাৰিব, এটা ষ্ট্ৰেচ, আৰু সেইটো এটা ওৱান ৱে কাৰণে ভেলিড হয়। এজন মানুহৰ তেতিয়া 2 ইউৰোকৈ পৰিব। যদি চাইল্ডৰ কাৰণে অলপ বেলেগ, ৰিডিউচ ফেয়াৰ মাৰিলে আপোনালোকে সেইটো 1.5ত এটা চাইল্ডৰ কাৰণে পাব। চাইল্ড মাষ্ট বি 6 to 14 years of old। বেক কৰিছোঁ। নেক্সট অপশ্যনটো আছে, আমি যদি 4টা টিকেট কৰোঁ, 4টা টিকেট 6 ইউৰো আমি ইউজ কৰিব পাৰিম, 6 ইউৰোকৈ ইউজ কৰিব পাৰিম। আৰু সেইটোত যোৱা অহা এনেকৈ শ্বৰ্ট ট্ৰিপত আমি মাৰিব পাৰিম। তেনেকুৱা 4টা মানে টিকেট, হয়তো গোটেইকেইটা ভেলিডেট আজি নকৰিলেও হ'ব, যেতিয়া যিটো লাগে সেইটো ভেলিডেট কৰিলে হ'ব। ভেলিডেট কৰা মেচিন এইটো। নেক্সট আহিলে ছিংগল টিকেটত 3 ইউৰোকৈ পৰিব। তাত কোনো কথা নাই, তাত এবাৰ ভেলিডেট কৰাৰ পিছত 2 ঘণ্টাৰ কাৰণে ভেলিড থাকিব সেই টিকেটটো। 2 ঘণ্টাৰ ভিতৰত মই ট্ৰিপটো মাৰিব লাগিব, সেইটো কথা। আৰু তাৰ যদি মই তেনেকৈ 4 টিপছ যদি লওঁ, তেতিয়া মোৰ 9.4 ইউৰো হ'ব। আৰু সেই তেনেকৈ 2 ঘণ্টাৰ কাৰণে ভেলিড হ'ব, 4টা টিকেট মই পাম। আৰু যদি 24 আৱাৰ্ছৰ কাৰণে লওঁ, এতিয়াৰ পৰা ভেলিডেট কৰিলে নেক্সট 24 আৱাৰ্ছলৈকে থাকিব 8.8কৈ এজন মানুহৰ। আৰু
ইয়াত আপোনাৰ থাকিলে প্ৰায় 24 ঘণ্টাৰ ভিতৰত মই যিকোনো জেগাত যেতিয়াই মন যায় তেতিয়া আমি ফুৰিব পাৰিম চ' কোনো ইয়াত প্ৰব্লেম নাই চ' এইকেইটা ইয়াত বেনিফিট আমি যেতিয়া 24 ঘণ্টাটো কৰিম কাৰণ সেইটো আমি ভাবিলোঁ বেছি হেৰি হ'ব বেছি বেনিফিচিয়েল হ'ব কাৰণ তাত আমি মানে দুবাৰ তিনিবাৰ অহা যোৱা কৰিব পাৰিম তাত কোনো হেৰি নাই আনলিমিটেড আমি যাব পাৰিম চ' এইটো হৈ গ'ল বাই নাও 17.6 ইউৰ আমি দিব লাগিব চ' কাৰ্ডখন মই ইয়াতে ভৰাই দিছোঁ ভৰাই দিয়াৰ লগে লগে এটা কুৱেশ্যন আহি যাব জাৰ্মান ভাষাতে অ'কে আহি গ'ল পিন মাৰিবলৈ পিনটো মাৰি দিছোঁ অ'কে পিন মাৰিলোঁ পিন ক্ৰেডিট হোৱা আচ্ছা টিকেট এটা আহি যাব ইয়াত আহি আছে প্লিজ ৱেইট অ'কে প্লিজ ৰিমুভ ইয়ৰ কাৰ্ড আহি গ'ল চ' মই ৰিমুভ কৰিলোঁ কাৰ্ডখন আৰু আমাৰ টিকেট আহি গৈছে সেইটো উলিয়াই আনিব পাৰিম ভাওচাখন পিন্ধে যিকেইটাটো মই উলিয়াই নাই চ' টিকেটকেইটা এবাৰ চাই লওঁ আমি এই কাৰ্ডখন লৈ লোৱা চ' টিকেটকেইটা আমাৰ 24 ঘণ্টাৰ কাৰণে ভেলিড হৈ গ'ল ইয়াক এবাৰ যদি মই ভেলিডেট কৰি দিওঁ সেই মেচিনটোত সোমোৱাই চ' এইটো আমাৰ 24 ঘণ্টাৰ কাৰণে ভেলিডেট হৈ যাব দেখিছে ষ্টাম্প এটা আহি গৈছে ইয়াত বৰ্তমান একো নাই খালী হৈ আছে জেগাটো ইয়াত দেখিছে এতিয়া মেচিনটোত ভৰাই দিয়াৰ লগে লগে ভেলিডেট হৈ গ'ল চ' এইটো আমি লৈ পেলাই যাব পাৰিম আহি গ'ল আমি মেট্ৰত নামিলোঁ এতিয়া চেঞ্জ কৰিব লাগিব এইটো এটা প্লেটফৰ্ম আকৌ তলত আৰু এটা প্লেটফৰ্ম তাৰমানে ইয়াতো এখন মেট্ৰ' যায় তাৰ তলত আৰু এখন মেট্ৰ' যায় ৱাহ জাৰ্মানী ৱেলকাম টু বাৰ্লিন চ' আমি 24 আৱাৰ টিকেটটো লোৱাৰ পিছত আমি আলেকজেণ্ডাৰ প্লেটছ গ'লোঁ আলেকজেণ্ডাৰ প্লেটছৰ পৰা ট্ৰেইন চেঞ্জ কৰিবলৈ আছিলে ভুলতে অলপ বেলেগ এটা ৰুটত গুচি গৈছিলোঁ গুগল মেপো অলপ খেলি মেলি কৰিছিলে দেন আকৌ ঘূৰি আহিলোঁ আহি আমি আকৌ ব্ৰেণ্ডেনবাৰ্গাৰ টৰ বুলি এটা ষ্টেচন আছে তাত আমি নামিলোঁ এতিয়া আমি যাম ব্ৰেণ্ডেনবাৰ্গ গেট চাবৰ কাৰণে সেইফালে আছে ব্ৰেণ্ডেনবাৰ্গ গেট মেট্ৰ' বা বাকী পাব্লিক ট্ৰান্সপৰ্ট যেনে বাছ বা ট্ৰেম হয় তাত আপুনি আহিলে মাস্ক পিন্ধাটো মেণ্ডেটৰী হয় তাত খুব মেনশ্যন কৰি থাকে স্ক্ৰীণত ওলাই থাকে কিন্তু আপুনি যেতিয়া বাহিৰলৈ ওলাই আহে কিবা পাব্লিক প্লেচত বেলেগ জেগাত যদি আহে যেনে ধৰি লওক কোনোবা এট্ৰেকশ্যনত আহিছে বা ক'ৰবাত আহিছে তেতিয়া কোনো ধৰণৰ মাস্কৰ দৰকাৰ নহয় সেইকাৰণে বাহিৰত মানুহে কোনো মাস্ক পিন্ধা নাই চাব পাৰে মেট্ৰ'ত চবেই মাস্ক পিন্ধে চ' মাস্ক এখন লৈ থকাটো ক'ভিড ৰেষ্ট্ৰিকশ্যন চবে উঠাই দিছে অলমষ্ট কি বতাহ মাৰি আছে মোৰ উৰি গৈছে একদম ফিৰফিৰীয়া বতাহ আৰু এতিয়া আমি এয়াৰ কেমেৰাৰ পৰা চাওঁ কি আছে মোৰ বেক চাইডে ক'ত আছে এতিয়া বাৰ্লিনৰ বিখ্যাত ব্ৰেণ্ডেনবাৰ্গ গেট ৱাও সদায় এই জেগাডোখৰ চাবলৈ মোৰ সদায় ইচ্ছা আছিলে খুব মন যায় আৰু ফাইনেলি আহিলোঁ আজি বিশ্বাস হোৱা নাই যে আজি মই ইয়াতে ৰৈ আছোঁ আজি ইমান দিন আগত মানে কেতিয়াবা ভাবি আছিলোঁ যে কেতিয়াবা আহিম এই জেগাডোখৰ এক্সপ্ল'ৰ কৰিম চাওক মানুহ যথেষ্ট ভিৰ টুৰিষ্ট আহিছে ইয়াত জেগাডোখৰ চাবৰ কাৰণে ইভিনিং খুব ধুনীয়া হয় ইয়াত ইভিনিং আকৌ আহিম এতিয়া বেলেগ এটা এট্ৰেকশ্যনলি এইটো চোৱাৰ পিছত যাম তাৰপিছত আকৌ আহিম আমি ইভিনিং ওলাই যিহেতু মেট্ৰ' টিকেট লৈছোঁ 24 আৱাৰ্ছৰ গতিকে 24 আৱাৰ্ছৰ কাৰণে ভেলিড আছে আনলিমিটেড আমি ট্ৰিপ ল'ব পাৰোঁ এই মানুহবিলাক দেখিছেনে ফুল যে দি ফুৰিছে এইবিলাক অকণমান সাৱধান হ'ব ফুল চুল নল'ব ফুলটো দিয়াৰ লগে লগে আপোনালোকৰ পইচা বিচাৰিব পইচা মানে এটা হেফটি এমাউণ্ট বিচাৰি দিব হয়তো 10 ইউৰো বিচাৰি দিব পাৰে 20 ইউৰো বিচাৰি দিব 30 ইউৰো বিচাৰি দিব পাৰে গতিকে কেতিয়াও নল'ব তেওঁলোকৰ পৰা ফুলপাহ দি পেলাই পইচা ল'ব এনেকুৱা স্কেম ইয়াত বহুত চলি থাকে ইয়াতে ত' এইখন হৈ গ'ল ব্ৰেণ্ডেনবাৰ্গ গেট
বাৰ্লিনৰ ফেমাছ ব্ৰেণ্ডেনবাৰ্গ গেট আৰু ওচৰতে চাওক পৰিৱেশটো কিমান ক্ৰাউডেড হৈ আছে টুৰিষ্ট বহুত বেছি টুৰিষ্ট চামটাইমছ উপায়ো নাই টুৰিষ্ট আপুনি এডজাষ্ট কৰিব লাগিব তাৰ মাজতে এটা ভাল সুবিধা পায় ধুনীয়াকৈ ফটোখন তুলিব লাগিব এণ্ড দিছ ইজ দি লোকেশ্যন হুৱেৰ এভৰিবডি কামছ ৱাও ব্ৰেণ্ডেনবাৰ্গ গেট ক্ৰছ কৰি আহিলোঁ আহি ৰাইট হেণ্ড চাইডে এইটো হ'ল এটা পাৰ্লিয়ামেণ্টাৰী বিল্ডিং জাৰ্মানীৰ ইয়াতে চেঞ্চেলৰ বাকী যিবিলাক মিনিষ্টাৰ হয় ইয়াতে তেওঁলোক বহে আমাৰ যেনেকৈ লোকসভা হয় ইয়াত তেনেকৈ তেওঁলোকৰ পাৰ্লিয়ামেণ্টাৰী ইয়াত অফিচ এইটো তো ইয়াত বোলে ওপৰৰ পৰা চাব পৰা সুবিধাও আছে সেই যিটো টাৱাৰটো দেখিছে তাৰ ওপৰত উঠি চাবও পাৰে কিন্তু এইটো ফ্ৰী এণ্ট্ৰেঞ্চে হয়নে নে পেইড হয় আই ডোণ্ট ন' বাট তাত যাব পাৰি বুলি মই পাইছিলোঁ নেটত এইখন চক কি ধুনীয়া পুৰণা গাড়ী এখন ৱাও এইখন দেখিবলৈ আমাৰ ফিয়েটখনৰ নিচিনা হৈছে পদ্মিনী প্ৰিমিয়াৰৰ নিচিনা এয়া মুখৰ আগত যিটো দেখিছে আপুনি সেউজীয়া ৰঙৰ মানুহগৰাকী একচুৱেলি ৰিয়েল হয় আৰু তেখেতে মূৰ্তি বনাই এক্টিং কৰি আছে আৰু প্লাছ এইটো এটা মানে আৰ্ট হয় আৰু মনুমেণ্টছৰ ষ্টেচু বনোৱা এটা আৰ্ট হয় আৰু তেওঁ কৰিছে ভালদৰে একদম ছ'ভিয়েট ৱাৰ মেমৰিয়েল আৰু এইটো এই চাইডে আছে পাৰ্কখনৰ মাজেদি ৰাস্তাবিলাক গছ গছনিবোৰ কেনেকৈ প্ৰিজাৰ্ভ কৰি ৰাখিছে পাৰ্ক বুলি ক'লে একদম পূৰা গছ গছনিয়ে ভৰা পাৰ্ক আৰু টকলা পাৰ্ক নহয় একদম তৰতৰকৈ ৰ'দটো পৰি থাকিব এই বস্তুবিলাকে ভাল লাগে এই দেশবিলাকৰ এইটোৱে এটা বিশেষত্ব তেওঁলোকে নেচাৰক কিন্তু যিমান পাৰে ইনটেক ৰাখিবলৈ চেষ্টা কৰে ৱাও জেগাডোখৰ লনখন কি ধুনীয়া লাগিছে চা পোহৰটোৰ সৈতে ৱাও আৰু এইফালে গছবিলাকৰ তলত এই সৰা পাতবিলাক অটমৰ সেই মজাটো আনি দিছে ফিলটো ৱাও ছ'ভিয়েট ৱাৰ মেমৰিয়েল পালোহি ফিল্ডখন আৰু এইখন মচৌলি T48 আছে T48 টেংক সেই সময়ত ৱৰ্ল্ড ৱাৰ টাইমত খুব ইউজ কৰিছিলে ছ'ভিয়েট ইউনিয়নে জাৰ্মানীৰ যিখিনি টাইগাৰ টেংক আছে টাইগাৰ টেংকৰ লগত ফাইট কৰিবৰ কাৰণে T48 এয়া হৈ গ'ল ছ'ভিয়েট মেমৰিয়েল ছ'ভিয়েট ইউনিয়নে যেতিয়া ৱৰ্ল্ড ৱাৰত যোগদান কৰিছিলে তেওঁলোকৰ সৈন্য ইয়াত মৰিছিলে আৰু সেইকাৰণে এই ছ'ভিয়েট মেমৰিয়েলটো ইয়াত বনাইছিলে তেওঁলোকে আৰু যথেষ্ট ধুনীয়া যথেষ্ট ডাঙৰ পৰিৱেশ এইটো লগতে ফিল্ডখন কেইটামান আপোনাক দেখুৱালৈ টেংক দুখন ইয়াত সজাই থৈছে বেক চাইডে কি আছে এবাৰ চাই লওঁ নাম লিখা আছে ৱাৰিয়াৰৰ নাম লিখা আছে এইটো পৰিৱেশ চাওঁ ইয়াৰ পাছত আমি এতিয়া নেক্সট বেলেগ এটা জেগা চাবলৈ যাম সেইটো হৈ গ'ল জিঅ'ৰ মেমৰিয়েল যিসকল ইহুদী মানুহ আছিলে ইহুদী মানুহ য'ত হত্যা কৰা হৈছিলে ৱৰ্ল্ড ৱাৰ সময়ত সেইখিনি আমি চাবলৈ যাম তেওঁলোকৰ এটা মেমৰিয়েল বনাই থোৱা আছে এতিয়া জিঅ' মেমৰিয়েলৰ ফালে আমি গৈ আছোঁ মেমৰিয়েল অফ দি মাৰ্ডাৰ্ড জিঅ' ত' ৰাস্তাত দেখিছে কিমান ধুনীয়া আৰু ফুটপাথটো গছ আছে চাৰিওফালে ভিতৰত এখন পাৰ্ক আছে তাত মানুহে চাইকেল চলাই আছে জগিং কৰিছে বৰ ধুনীয়া পৰিৱেশ আমি আহি পাইছোঁহি দ্য মেমৰিয়েল অফ দি মাৰ্ডাৰ্ড জিউজ ৰাস্তাটো সেইপাৰে আছে চ' আমি ইয়াত ক্ৰছ কৰি লওঁ জেব্ৰা ক্ৰছিঙত ৰাস্তাটো আমাক লাগিছিলে জগিং চগিং কৰিবলৈ আমাৰ তাতো কিন্তু প্ৰশাসনে এটা সময়ত চাগে কৰিবগৈ এতিয়া আমি ৰাস্তা পাৰ হৈছোঁ জেব্ৰা ক্ৰছিঙত আমাৰ ৱাকিঙৰ কাৰণে পেডেষ্ট্ৰিয়ানৰ কাৰণে অন আছে ছিগনেল চ' লেটছ গো দেন আৰু ইয়াত পাই গ'লোহি আমি
দ্য মেমৰিয়েল অফ দি মাৰ্টাৰ জিউজ। এইখিনি হৈ গ'ল সেই মানুহসকল যোন মৰিছিলে। কোনো নাম নাই কাৰণ অসংখ্য মানুহক বিনা দুখত তেওঁলোকক নাজিসকলে মাৰিছিলে, মৃত্যুদণ্ড দিছিলে আৰু খুব কষ্টৰে মৃত্যুদণ্ড দিছিলে। কাৰোবাক গেছ চেম্বাৰত ভৰাই দিছিলে, কাৰোবাক থিয়কাই গুলিয়াই মাৰিছিলে। বেলেগ ধৰণৰ কিছুমানক পাব্লিকলি হেং কৰি দিয়া হৈছিলে, ফাঁচি দি দিয়া হৈছিলে। চব বহুত কষ্টৰে মানুহখিনিক মৰা হৈছিলে, খুবেই নৃশংসভাৱে মৰা হৈছিলে। আৰু সেই ইহুদীসকল, সেই জিউসকলৰ আজি নামতে এই মেমৰিয়েলখিনি বনোৱা হৈছে। ভাবিলে কেতিয়াবা ভয় লাগে যে এনেকুৱা এখন চহৰত, বাৰ্লিন ইমান ধুনীয়া চহৰ, তাত এডল্ফ হিটলাৰৰ নিচিনা কিছুমান পগলা মনোবৃত্তিৰ মানুহে শাসনভাৰ গ্ৰহণ কৰি আৰু ইমান ডাঙৰ এটা মেছাকাৰ কৰিছিলে। ভাবিলে আচৰিত লাগে, কিজানি আমি সেই সময়ত থকাহেঁতেন আমাৰ কি অৱস্থা হ'লহেঁতেন, তাকে ভাবিলে বৰ আচৰিত লাগে। কিন্তু যি নহওক, আৰু ভৱিষ্যতে যাতে এনেকুৱা ঘটনা কেতিয়াও নঘটক, আমি সেইটোৱে কামনা কৰিছোঁ। আৰু ঈশ্বৰে যাতে সকলোকে সৎ বুদ্ধি দিয়ে, যাতে কোনো তেনেকুৱা ভয়ানক কাণ্ড যাতে আকৌ কেতিয়াও সংঘটিত হ'ব নোৱাৰে। হলোকাষ্টত মৃত্যু হোৱা ইহুদীসকলৰ মেমৰিয়েল আমি চালোঁ। এতিয়া অলপ দূৰত আছে, খোজকাঢ়ি যাব পাৰিম নচৰ বুলি। তাত আমি চাবলৈ যাম টপ'গ্ৰাফি অফ টেৰৰ, আৰু কি আছিলে এইটো বাৰ্লিন ৱাল, আৰু এটা আছিলে চাৰ্লি চেক পইণ্ট। চবলি যদি হয় গোটেইকেইটা আজি কভাৰ কৰিম। আৰু ইভিনিং আকৌ ব্ৰেণ্ডনবাৰ্গ গেট আমি ঘূৰি আহিম। তাত দুটামান লং এক্সপ'জাৰ ফটোগ্ৰাফিৰ কাৰণে ৰাখি থৈছোঁ। চ' লেটছ চি, যাওঁ আকৌ ঘূৰি আহিম এইটো ৰাস্তাতে। এই কিছুমান ধুনীয়া বিল্ডিং পালোঁ। তিনিখন কাণ্ট্ৰি এতিয়ালৈকে ফুৰিলোঁ, কিন্তু জাৰ্মানীত মই ৰেছ ড্ৰাইভিংটো বেছি দেখিছোঁ। খুব বেছি একদম হুকে চাউণ্ড কৰি ড্ৰাইভিং কৰি পেলাই এনেকৈ গাড়ী একদম চলায়। মানে চবেই নহয়, জেনেৰেলাইজ কৰা নাই, কিন্তু মই দেখিছোঁ বাকীখন দেশতকৈ মই বেছি দেখিছোঁ ইয়াত। চ' আৰু এইটোও ঠিক যে বাকীবোৰ দেশত মানুহ পাৰ হ'লে যেনেকৈ ৰৈ মেলি দিয়ে, ইয়াত অকণমান সেইটো বস্তুত জাৰ্মানসকলে চাগে অলপ কম, যে পেডেষ্ট্ৰিয়ানৰ কাৰণে ৰৈ দিয়া বা হেৰি কৰাটো অলপ কম যেন দেখিছোঁ মই। মেবি ভুলো হ'ব পাৰোঁ, কিন্তু মই এতিয়ালৈকে যিটো দেখিছোঁ তাৰ বেচিছতে মই আপোনালোকক কৈছোঁ কথাটো। এইটো হৈ গ'ল এটা কালচাৰেল এণ্ড এক্সিবিশ্যন চেণ্টাৰ বাৰ্লিনৰ। হৈ গ'ল বাৰ্লিন ৱাল, যিখন পিছত ভাঙি দিয়া হৈছিলে। তাৰ ভগ্নাৱশেষ আছে এতিয়াও গোটেই এৰিয়াটোত। লগতে আছে এইটো টপ'গ্ৰাফি অফ টেৰৰ, কেনেকৈ গেষ্টাপোৱে ইয়াত মানুহবিলাক মাৰিছিলে ইহুদীসকলক। এখন বাৰ্লিন ৱাল। এই ৱালখনে ইষ্ট জাৰ্মানী আৰু ৱেষ্ট জাৰ্মানীক ডিভাইড কৰিছিলে। এতিয়া আমি চাবলৈ যাম টপ'গ্ৰাফি অফ টেৰৰ। আন্ধাৰে হৈছেগৈ অলমষ্ট। ভাগ্য ভাল, বতৰটোৱে বৰ্তমানলৈকে ফেভাৰ কৰিছে, যদিও ডাৱৰ আছে, বৰষুণ দিয়া নাই এতিয়া। এবাৰো পোৱা নাই বাহিৰলৈ ওলাই অহাৰ পিছত। এই ৱালবিলাক টাচ কৰি এনেকুৱা লাগিছে যেন আমি সেই ইতিহাসৰ সেই দিনবিলাকলৈ যেন ঘূৰি গৈছোঁ। সেইবোৰ সেই সময়ৰে গজাল কিছুমান মাৰি থোৱা আছে ইয়াতে, ইটা, টাইলছ, আৰু গোটেই বাৰ্লিনৰ গোটেই কাহিনীটো এই গ্লাছত এনেকৈ পেষ্ট কৰি পলিটিকেল কেনেকৈ চেঞ্জ আহিলে, কালচাৰেল, ইকনমিকেল কি চেঞ্জেছ আহিলে বাৰ্লিনত, কেনেকৈ নাজিজম ষ্টাৰ্ট হ'ল, তাৰ ধ্বংস কেনেকৈ হ'ল, এভৰিথিং গোটেই ডিটেইলছখিনি ইয়াত আছে। কৈছে 8 বজাৰ আগে এইটো বন্ধ কৰে। চ'
চ' আমি এতিয়া যাওঁ আকৌ ব্ৰেণ্ডেনবাৰ্গ গেটৰ ফালে আৰু চাওঁ ৰাতিৰ পৰিৱেশটো কেনেকুৱা। এই দীপশিখাই যেতিয়া এনেকৈ খানা কিবা লাইট চাইট জ্বলা দেখে ৰেষ্টুৰেণ্ট টাইম মুঠতে খাবলৈ আহে আৰু তাকে চাবলৈ যাব যে কি আছে আৰু বিশেষকৈ পিজ্জা বুলি যদি দেখে ইয়াত লিখা আছে পিজ্জা হৈ গ'ল আৰু ৰখাবলৈ নাই আৰু চাওঁচোন কি আছে কেবাব তুৰ্কিছ ৰেষ্টুৰেণ্ট হ'ব যেন পাইছোঁ। চ' আমি এতিয়া আহি পাইছোঁহি এইফালে চাৰ্লি চেক পইণ্ট US আৰ্মি চেক পইণ্ট আছিলে লাষ্ট য'ত ইষ্ট জাৰ্মানী ৱেষ্ট জাৰ্মানী ভাগ হৈছিলে। US আৰ্মি ফ্লেগ এনেকৈ লাগি আছে। এইটো ৰাস্তাৰ মাজ মজিয়াতে আছে আৰু এইফালে বাৰ্লিনৰ কিছুমান সুন্দৰকৈ ৰাস্তা আৰু তাৰ চাইডে চাইডে কিছুমান ধুনীয়া ধুনীয়া দোকান। মেকডি আহিছিলোঁ 3.18 ইউৰো দি পেলাই দুটা হেমবাৰ্গাৰ দিলোঁ চাইছোঁ চ কি মজা বাহ 3.18 মানে তোমাৰ হৈ গ'ল নাই মানে ইণ্ডিয়ান ৰুপিজৰটো সুধিছোঁ কিমান হ'ব এৰাউণ্ড 3×24 250 260 3×24 240 হ'লেই চ' 8 টকা আৰু বাকী প্ৰায় 250 টকা 260 এনেকুৱা ভিতৰতে পৰিছে। উপায় নাই ইউৰোপ হয় ইউৰোপত 280 টকাত কিনো পাব চ' এনজয়। দোকান পোহাৰবিলাক ৰাতি প্ৰায় বন্ধই হৈ যায় ৰেষ্টুৰেণ্টছবিলাক খোলা থাকে। ইউৰোপত এইটো প্ৰায় কমন মোৰ এখন থাৰ্ড কাণ্ট্ৰি মোৰ ইউৰোপত আৰু ইয়াতো মই একেই দেখিছোঁ দোকান বাকী যিবিলাক দোকান আছে 8 বজাৰ পিছত বন্ধ হৈ যায় মোটামুটি আৰু কিন্তু ৰেষ্টুৰেণ্টবিলাক খোলা থাকে। পাৰ্টি চাৰ্টি কৰিবলৈ মানুহবোৰ ওলাই আহে ৰাতি ৰেষ্টুৰেণ্ট খাই কিছুমানে ড্ৰিংকছ কৰে। ঠাণ্ডাটো ইয়াত বেছি দীপশিখাই মই পূৰা জেকেটৰ হুডটো পিন্ধি লৈছোঁ একদম বতাহ মাৰি থাকে আৰু যিমানে বাৰ্লিনখন একচুৱেলি নৰ্দাৰ্ণ ছাইডত পৰে বেছি ঠাণ্ডা হয় চ' নৰ্থ পলৰ যিমান ক্ল'জ হ'ব সিমানে ঠাণ্ডা 10 ডিগ্ৰীমান ৰাতিপুৱা আছিল নহয় জানো 10 ডিগ্ৰীমান আছে 10 ডিগ্ৰী 11 ডিগ্ৰী এনেকুৱা আৰু আইৰনিকেলি আমি ইউৰোপ ফুৰিবলৈ আহিছোঁ কোনো গ্ল'ভছ লৈ অনা নাই বেলেগকৈ বিনি কেপ বা কোনো মানে উলেন টুপি চুপি একো অনা নাই একচুৱেলি আমি ইমান প্ৰিপেয়াৰ্ড নাছিলোঁ কাৰণ কেলৈ ভবা নাছিলোঁ যে ইমান ঠাণ্ডা হ'ব পাৰে ছেপ্টেম্বৰত কিন্তু বহুত ঠাণ্ডা। যোনে প্লেন কৰি আছে নেক্সট অলৱেজ উইণ্টাৰ ক্লথছ আনিব আৰু চাফিচিয়েণ্ট কোৱাণ্টিটিত আনিব কাৰণ দিনৰ গৰমটোত আপোনাৰ ইমান গৰম নুঠে আপুনি যদি উইণ্টাৰ ক্লথছো পিন্ধে ইমান গৰম নুঠে ঘাম নোলায় একেবাৰে চ' ৰেডি হৈ আহিব। এতিয়া আমি আহিছোঁ ৰাতিৰ ব্ৰেণ্ডেনবাৰ্গ গেট আৰু ৰাতি পৰিৱেশটো বেলেগ ধৰণৰ হয়। Wow. This is beautiful. এই ব্ৰেণ্ডেনবাৰ্গ গেটলৈ অহাৰ উদ্দেশ্য দুটা এটা হ'ল যে ৰাতি ইয়াৰ যিটো ভাইবটো লোৱা এনজয় কৰা বহুত মানুহ আছে ইয়াত মই একচুৱেলি আল্ট্ৰা ৱাইড লেন্সখন ইউজ কৰিলে একচুৱেলি পোহৰটো কমি যায় ল' লাইটৰ অকণ প্ৰব্লেম কৰে আৰু 2 নম্বৰটো উদ্দেশ্য হ'ল যে ইয়াৰ ল' লাইটৰ এটা ভাল ফটোগ্ৰাফী কৰা লং এক্সপ'জাৰ শ্বট এটা লোৱা চ' ফটোগ্ৰাফীটো লৈ লওঁ তাৰপিছত বাকীখিনি কথা পাতিম। ব্ৰেণ্ডেনবাৰ্গ গেটৰ পৰা আমি আহিলোঁ লং এক্সপ'জাৰটো আছে মানে ফটো ল'লোঁ ফটোখন মই আপোনালোকক প'ষ্ট কৰি দিছোঁ ভিডিঅ'ত আৰু এতিয়া আমি আজি দিনটোৰ মানে জাৰ্মানীৰ যিটো ডে' 1 লগতে বাৰ্লিনৰ যিটো ডে' 1 আজি ইয়াতে সমাপ্ত কৰিম আৰু কাইলৈ ৰাতিপুৱা যিকেইটা বাকী থাকিলে সেইকেইটা বস্তু চাই আহিম যেনে বাৰ্লিন কেথেড্ৰেল আৰু কেইটামান বাকী বস্তু চ' আজিৰ কাৰণে বাই বাই শুভৰাত্ৰি সকলো ভালে থাকক ভিডিঅ' চাই যদি ভাল পালে তেন্তে লাইক শ্বেয়াৰ
আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আশীৰ্বাদ দি থাকিব, মৰম আশীৰ্বাদ দি থাকিব। থেংক ইউ। সকলো ভালে থাকক, শুভৰাত্ৰি। কাইলৈ আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। চ' ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল। চ' আমাৰ জেগাটো এনেকুৱা লোকেলিটিটো দেখুৱাই দিছোঁ। এতিয়া দেখিছে গোটেই ষ্টেবিলাক আঁকি অৱস্থা নাইকিয়া কৰে। এয়া আমাৰ ইণ্ডিয়ান কোনোবা এজন আৰ্টিষ্ট আহি আঁকিছেহি। এই ফটোখন বহুতবাৰ দেখিছোঁ ইজ গেলেৰী।